হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোকে পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, অৱশেষত খুলিল চেলুন, পাৰ্লাৰ আৰু ধৰ্মীয় অনুষ্ঠান, থাকিব লাগিব পেপাৰ ট্ৰেগন। অৱশেষত চৰকাৰে খুলিব দিলে ধৰ্মীয় অনুষ্ঠানৰ পৰা আৰম্ভ কৰি হোটেল, ৰেষ্টুৰেণ্ট তথা শ্বপিং মলসমূহ। প্ৰায় দুমাহজোৰা লকডাউনৰ অন্তত কেন্দ্ৰীয় চৰকাৰে লকডাউনৰ 5 আনলক 1 আৰম্ভ কৰাৰ ক্ষণতে অসম চৰকাৰে আজি ঘোষণা কৰিছে অসমত লকডাউন শিথিল সম্পৰ্কীয় ভালেমান নীতি নিৰ্দেশনা। ৰাজ্যত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই আজি এই সম্পৰ্কে এক বিস্তৃত নিৰ্দেশনা আগবঢ়াই কয় যে লকডাউনৰ শিথিল হ'লে প্ৰতিগৰাকী নাগৰিকে সামাজিক দূৰত্ব মানিব লাগিব। 2 নম্বৰ খবৰটো হৈছে বলিউডৰ সংগীত জগত উকা কৰি চিৰবিদায় ৱাজিদ খানৰ। অকালতে হেৰাই গ'ল বলিউডৰ যুৱ প্ৰজন্মৰ জনপ্ৰিয় সংগীত পৰিচালক ৱাজিদ খান। বৃক্কৰোগকে ধৰি একাধিক ৰোগত আক্ৰান্ত মৃত্যুৰ সৈতে যুঁজি থকাৰ সময়তে মহামাৰী কৰোণাই প্ৰাণ ল'লে প্ৰতিভাসম্পন্ন সংগীত পৰিচালক তথা ৱাজিদ খানৰ। আপোনালোকে যদি এতিয়া ভিডিঅ'টো লাইক কৰা নাই তেনেহ'লে লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ডিজিটেল হেল্প আছাম। নম্বৰটো খবৰটো হৈছে কপিলীৰ খহনীয়া মাথাউৰিৰ ছিগা অংশ শীঘ্ৰে মেৰামতি নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি হোজাই ৰাজচক্ৰৰ যোগীজান উন্নয়ন খণ্ডৰ অন্তৰ্গত হাতীমৰা পঞ্চায়তৰ বান ক্ষতিগ্ৰস্ত বিত্তৰ ৰজাবাৰী এলেকা পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কপিলী নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া আৰু মাথাউৰি ছিগাৰ অংশ কৰিবলৈ নিৰ্দেশ দিয়ে। খবৰটো হৈছে বিজেপি নেতাৰ দুৰ্নীতিৰ তথ্য মুখ্যমন্ত্ৰীৰ সভাপতিক দিয়ক। দুৰ্নীতিৰ সৈতে বিজেপিয়ে কেতিয়াও সহাৱস্থান নকৰে। চৰকাৰৰ গঠন আৰু সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতিৰ বিৰুদ্ধে যি শূন্য সহনশীল নীতি গ্ৰহণ কৰিছিল সেয়া এতিয়া অব্যাহত আছে। দলীয় নেতা কৰ্মী যদি কোনো দুৰ্নীতিত জড়িত থকাৰ প্ৰমাণ দলে লাভ কৰে। বন্ধুসকল, 6 নম্বৰ খবৰটো হৈছে কা বিৰোধী আন্দোলনক সক্ৰিয় আছু নেতাৰ বিজেপিৰ যুক্তি। কা আন্দোলনৰ প্ৰক্ৰিয়াৰ মূল নৌযাত্ৰাতে আছু নেতা এনে পাভুলটিত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সচেতন মহলত। কা আন্দোলনত বিজেপিৰ মুৰ্দাবাদ সৰ্বানন্দ গৌবেক ধ্বনি দিয়া আছু নেতাৰ বিজেপিত যোগদান। বহু বছৰ ধৰি ডিব্ৰুগড় আছুৰ লগত জড়িত দেৱজ্যোতি হাজৰিকা ওৰফে বিজু লখিমীৰ বিজেপি গমন। সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা প্ৰাক্তন উপ-সভাপতি তথা বিত্ত সম্পাদক আৰু ডিব্ৰুগড় আছুৰ নগৰ সমিতিৰ উপদেষ্টা বিজয়ে শেহতীয়া কাৰ বিৰোধী আন্দোলনত ডিব্ৰুগড় কেইবাটাও কাৰ্যসূচীৰ নেতৃত্ব দিছিল। কিন্তু একেজন জাতীয়তাবাদী নেতাই সোমবাৰে হঠাতে গেৰুৱা বসন পিন্ধি ডিব্ৰুগড় বিজেপি কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। প্ৰশান্ত ফুকন লহুৱালৰ বিধায়ক ঋতুপন বৰুৱা আৰু বিজেপিৰ ডিব্ৰুগড় জিলাৰ সভাপতি জগদীশ ৰাজখোৱাৰ, অসম ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ ডক্টৰ হেমপ্ৰভা বৰঠাকুৰ, ডিব্ৰুগড় উন্নয়ন প্ৰতিকৰণ অসীম হাজৰিকা আদিৰ উপস্থিতি গেৰুৱা দলটোৰ এজন সক্ৰিয় সদস্য পদ গ্ৰহণ কৰে। এফালে কা আন্দোলনৰ প্ৰক্ৰিয়াৰ মূল নৌযাত্ৰাতে আছু নেতাই এনে পাভুলটি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সচেতন মহলত। সোমবাৰৰ এই যোগদান কাৰ্যসূচী ডিব্ৰুগড় স্থানীয় গায়ক মৃণাল বড়ো আৰু ব্যৱসায়ী জয়ন্ত গগৈয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে। ঢেকীয়াজুলিত নিশা হ'লে চলে ইহঁতৰ সন্ধান দেখা আৰক্ষীৰ জালত পৰিল 4 গৰু। ঢেকীয়াজুলি আৰক্ষীয়ে গৰু চোৰ কেইটাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰু জেল হাজতলৈ প্ৰেৰণ কৰে। কৰোনা আতংকৰ মাজতে শোণিতপুৰ ঢেকীয়াজুলিৰ এটা বৃহৎ গৰু চুৰি চক্ৰই চলাইছে সন্ত্ৰাস। নিশা হ'লে গৰু চোৰে গৃহস্থৰ গোহালিৰ পৰা উলিয়াই নিয়ে গৰু। বিগত কেইবাদিনো ধৰি 100টাকৈ অধিক গৰু চুৰ হৈছে অঞ্চলটোত। 100 গৰু মাৰিলে বাঘৰো মৰে। ইয়াৰ সমান্তৰালকৈ যোৱা নিশা শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি শিঙৰি আৰক্ষীৰ চকীৰ আৰক্ষীয়ে গাঁওবাসীৰ সহযোগত 4টাকৈ গভাইট গৰু চোৰক হাতে লোকে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। যোৱা নিশা 10জন চোৰৰ দলটোৱে 9টাকৈ গৰু চুৰি কৰি নাৱেৰে ব্ৰহ্মপুত্ৰ বুকুৱেদি নিয়াৰ চক্ৰান্ত কৰোঁতে চাপৰি অঞ্চলৰ লোকে জানিব পাৰি শিঙৰি আৰক্ষীক অৱগত কৰে আৰু ঘটনাস্থলীত নিশাই শিঙৰি আৰক্ষী উপস্থিত হৈ চাপৰিবাসী অঞ্চলৰ ৰাইজৰ সহযোগত 10জনীয়া গৰু চোৰৰ দলটো 4জনক হাতে লোকে কৰায়ত্ব কৰে, যদি বাকী এজন নিশাৰ অন্ধকাৰৰ সুযোগ লৈ পলায়ন কৰে। আৰু আটকাধীন গৰু চোৰকেইটা হৈছে ক্ৰমে ছাইদুল ইছলাম, হাবিজুৰ ৰহমান,
মইনুদ্দিন আলমউদ্দিন শিঙৰি আৰক্ষীয়ে আটক কৰা 4টা গৰু চোৰক সোধা পোছা কৰি ঢেকীয়াজুলি আৰক্ষীক গতাই দিয়ে। ঢেকীয়াজুলি আৰক্ষীয়ে গৰু চোৰকেইটাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। অভিযোগ অনুসৰি অঞ্চলটোত গৰু চুৰি কৰা চক্ৰটো বৰচলা শিঙৰি চোৰ হৈ ব্ৰহ্মপুত্ৰ বুকুৱেদি নগাঁও মৰিগাঁও আদি অঞ্চললৈ চোৰাং গৰু সৰবৰাহ কৰে।